ৰাখি বুলি ক'লে সঁচাকৈ বৰ ভাল লগা দিন এটা ন। ককায়েক ভায়েক ভায়েক ভনী সকলোৰে সম্পৰ্কবোৰ টান কৰে। আচলতে এনেও ভায়েক ভনী ককাই ভায়েকৰ সম্পৰ্কবোৰ ভাল লগাই হয়। তথাপিও কিবা এটা অকণমান আৰু ভাল লগা কৰিবলৈ আৰু বিশেষ কৰিবলৈ এনেকুৱা দিনবোৰৰ প্ৰয়োজনো হয়। আচলতে আমি যে প্ৰত্যেকে আমি ইজনৰ সিজনৰ প্ৰতি দায়িত্ব থাকিব লাগে, মৰম থাকিব লাগে, সেইখিনি যেন আমাক ক'ৰবাত কৰিবলৈ আকৌ সময় দিয়ে। আমাৰো ভাল লগা এই ভাইটিকেইটা এই পোৱালিকেইটা ইহঁতেও আমাৰ দৰে এই দিনটোৰ কাৰণে বহুত হেঁপাহেৰে বাট চায়। আনদিনা সোনকালে গা ধুবলৈ বেয়া পোৱা ল'ৰাকেইটাইও জানেনে গা পা ধুই আজৰি হৈ থাকে, কাৰণ কেতিয়া বায়েকহঁতে মাতে। আৰু আমাৰ ঘৰত নিয়ম আছে গোটেইকেইটা ভাইটিকে একেলগে বহুৱাই পিন্ধো। এইবাৰ 2টা ভাইটি কমেই আছে দেই, সিহঁতকো বান্ধিলোঁ ৰাখি, কিন্তু সিহঁতে ভিডিঅ'টোত নাই। এয়া চাওকচোন, ধুনীয়াকৈ এফালৰ পৰা গোটেইকেইটা ভাইটিক বহাই একদম নিয়ম কৰি পিন্ধাইছোঁ। ইহঁতে আকৌ আমাৰ এনেই পিন্ধালে বেয়া পায়, ইহঁতক ধুনীয়াকৈ এনেকৈ নিয়ম কৰি পিন্ধাব লাগে বোলে। জানেনে এনেই ইমান গেলা গৰম, তাতে কাৰেণ্টৰ ইমান ডিষ্টাৰ্ব, কাৰেণ্টেই নাই। এয়া ফটো কৰিছোঁ, তুলিছোঁ, ভিডিঅ' কৰিছোঁ যে কি কৰিছোঁ জানেনে, এজনীয়ে টৰ্চ ধৰিছোঁ, এজনীয়ে মোবাইল ধৰিছোঁ, আৰু এয়া এনেই সৰু সৰু সময়বোৰ ৰাখি থ'লে ভাল লাগে ন। কেতিয়াবা ভাগৰ লাগিলে, কেতিয়াবা ইহঁত ডাঙৰ হৈ গ'লে চাবতো পাৰিব যে আমাক বাইহঁতে এনেকৈ ৰাখি পিন্ধাইছিলে হয়নে। এয়া পিন্ধাই গৈছোঁ, আমাৰ গোটেইকেইটা পোৱালি বহি গৈছে। ইহঁতে আকৌ ৰাখি পিন্ধাই লগতে যে সেই মিঠাই খাব সেইটো ভাল পায়। এইফালে একদম ৰাখি পিন্ধাই চকলেট পাই মই একদম হাঁহি গম নোপোৱা হৈ গৈছোঁ। এয়া এইফালে পিন্ধাইছোঁ মামা ঘৰৰ অৰ্ণৱ ভাইটিক। এয়া ৰাখি দেখি ভাবিছে চাগে ন কিয় ইমানকৈ ৰাখি, কাৰণ জানেনে মই বান্ধিছোঁ, ভণ্টিয়ে বান্ধিছে, এয়া এইফালে পিংকাই বান্ধিছে, পিংকাই এফালৰ পৰা চবকে ধুনীয়াকৈ বান্ধি গৈছে। এয়া মণিদালক পিন্ধাৰ পিছত পিংকাই বান্ধিব গুডু, বেচেৰি বোলে গুডু তাইৰ লগৰে আৰু 1-2 মাহৰ ডাঙৰ, কিন্তু গুডুৱে বোলে তাইক মাতে ভণ্টি বুলি। মই কৈছোঁ ভালে দে ভণ্টি বুলি মাতে। এয়া টিকলুকেইটাক বান্ধিছে। এই গোটেইখন দেখিছেনে, ফটো মাৰিছোঁ, ভিডিঅ' কৰিছোঁ, মুঠতে ৰাখি থৈছোঁ। আৰু আজিকালি ইনষ্টাগ্ৰাম কিবা দিয়াটো আছে আৰু হয়নে, আজিকালি ফটো ভিডিঅ' মেইন। আৰু এইফালে এয়া পিংকীয়ে, তাই বোলে হেনো ভাবি আহিছে তাই কোনো ককায়েকো নাই, সেইকাৰণে তাই হেনো মই ডাঙৰ, কাজিনখিনিৰ ভিতৰত মই ডাঙৰ, সেইকাৰণে তাই মোক ৰাখি পিন্ধালে। এইফালে ৰাখি বান্ধিছে। এইফালে মোক বন্ধাৰ পিছত তাই ধুনুবাইকো বহাই লৈছে, মানে ভণ্টিক বহাই লৈছে, তাইকো বান্ধিছে ৰাখি। এয়া আৰু ৰাখি নাবান্ধিলেও আমাৰ সম্পৰ্কবোৰ মৰমবোৰ থাকেই। তথাপিও বিশেষ এটা দিন, বিশেষ এটা সময় চেলিব্ৰেটনো কিয় নকৰোঁ। এইফালে আহিলে যতীন, এয়া যতীনকো আজি কেইবাবছৰৰ পৰা ৰাখি বান্ধি আনিছে দেই। এয়া আমি গোটেইকেইজনী এফালৰ পৰা পিন্ধাই গৈছোঁ, এবাৰ ভণ্টিয়ে পিন্ধাইছে চবকে। আৰু কি ভাল লগা জানেনে, পোৱালীকেইটাকতো এনেকৈ গোটেইকেইটাক বহাই লৈছোঁ, বহাই একেলগে বান্ধিছোঁ। তাৰপিছত এয়া ঘৰৰ মানুহখিনি ওচৰতে বহি আছে, ভিডিঅ' ফটো কৰিবলৈ চবেই মোবাইলৰ ভাগে ভাগে টৰ্চ জ্বলাই দিছে দেই। নহ'লে মানে এনেকৈ পিন্ধা, আৰু কাৰেণ্টটো কেতিয়া আহিব সেইদিনাখন কোনো ঠিক নাইকিয়া হৈছে। এয়া এইফালে ভণ্টিয়ে বান্ধিছে, তাই কৈছে ককায়েক নাথাকিলে বাইকে মেইন, আৰু সেয়া ৰাখি বান্ধিবলৈ ককায়েকেই হ'ব লাগিব যে সেয়া কথা নাই। সেয়া এইফালে চাওকচোন গিফ্ট, ৰাখি আচলতে গিফ্টৰ কাৰণে বন্ধা নহয় দেই, হ'লেও কিন্তু ৰাখি দিনাখনি প্ৰত্যেক বছৰে সৰু সুৰা গিফ্ট পাওঁ। এইফালে মম' আৰু ৰুস্তম, সুমনক বান্ধিলোঁ, কিন্তু বেছি ভিডিঅ' কৰি থোৱা নহ'ল। এয়া অকণমান শেষত ৰাখি বান্ধি এয়া কেইখনমান ফটো লগত দি দিলোঁ।